আপোনাক স্বাগতম জনাইছোঁ ই টিপছ অনলাইনৰ আজিৰ এই নতুন ভিডিঅ'লৈ। আপুনি যদি আপোনাৰ আধাৰ কাৰ্ডখন ভোটৰ কাৰ্ডৰ সৈতে লিংক কৰিছিলে তেন্তে আপোনাৰ আধাৰ কাৰ্ডখন ভোটৰ কাৰ্ডৰ সৈতে লিংক হৈছে নে নাই আপুনি চেক কৰিব পৰা নাই, তেন্তে আপুনি কেনেকৈ চেক কৰিব এইটো ভিডিঅ'ত আপোনাক ষ্টেপ বাই ষ্টেপ সম্পূৰ্ণকৈ দেখুৱাম। গতিকে পলম নকৰি ভিডিঅ'টো আৰম্ভ কৰোঁ। আপুনি যদি চেনেলটো ছাবস্ক্ৰাইব কৰা নাই চেনেলটো ছাবস্ক্ৰাইব কৰক আৰু কাষত থকা বেল আইকনটো প্ৰেছ কৰক। ভিডিঅ'টো আৰম্ভ কৰাৰ আগতে আপুনি যিকোনো এটা ক্ৰম ব্ৰাউজাৰত অপেন কৰিব। ক্ৰম ব্ৰাউজাৰ অপেন কৰাৰ পিছত আপুনি সাৰ্চ বাৰত টাইপ কৰিব NVSP বুলি সাৰ্চ কৰিব। সাৰ্চ কৰাৰ পিছত আপুনি যেটো প্ৰথমতে ৱেবছাইট পাব নেশ্যনেল ভোটাৰ সাৰ্ভিস পোৰ্টেল, তাতে ক্লিক কৰিব। আপুনি স্ক্ৰল ডাউন কৰিব আৰু স্ক্ৰল ডাউন কৰিব। ট্ৰেক এপ্লিকেশ্যন ষ্টেটাছ মানে সম্পূৰ্ণ লাষ্টত যেটো আছে তাতে ক্লিক কৰিব। স্ক্ৰল ডাউন কৰিব। সিলেক্ট ষ্টেট, ইয়াতে আপোনাৰ ষ্টেটটো সিলেক্ট কৰিব আৰু ইয়াতে ৰেফাৰেন্স আইডিটো ক্লিক কৰিব। যেতিয়া আপুনি এপ্লাই কৰিছিলে তেতিয়া আপোনাৰ মোবাইলত এটা মেছেজ আহিছিল ৰেফাৰেন্স আইডিটো, আৰু নহলে আপুনি স্ক্ৰীনশ্বট কৰি ৰাখি দিছিল, সেইটো ইয়াতে ক্লিক কৰিব। তাৰপিছত ট্ৰেক ষ্টেটাছত ক্লিক কৰিব। সাবমিট হৈছিল। সাবমিট হোৱাৰ পিছত এতিয়ালৈকে একচেপ্ট ৰিজেক্টেড হোৱা নাই আকৌ, গতিকে মোৰ কেইদিনমান আৰু ৱেইট কৰিব লাগিব। যেতিয়া একচেপ্ট হ'ব তেতিয়া হৈ গ'ল, কামটো সম্পূৰ্ণ হৈছে। আপুনি আৰু কেইদিনমান ৱেইট কৰিব লাগিব যদি এনেকুৱা হৈ আছে। লগ পাম কোনো এটা নতুন ভিডিঅ'লৈ। ভিডিঅ'টো শেষলৈ চোৱাৰ বাবে আপোনাক অশেষ ধন্যবাদ থাকিল। থেংক ইউ।